কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মোৰ অন্য ইউটিউব জিলা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিঙত খালোঁ মই গৰম পানী এগিলাচ নেমুৰ ৰসৰ সৈতে ব্ৰেকফাষ্টত খালোঁ মই কেলগছ অকণমান গাখীৰ লৈছোঁ আৰু হানিৰ সৈতে 12টামান বজাত খালোঁ মই এটা আমলখি দুপৰীয়া লাঞ্চত খালোঁ মই ডালিয়া লগতে লৈছোঁ পনীৰ কেপচিকাম আৰু পিঁয়াজ দি বনাইছিলোঁ আৰু লগতে লৈছোঁ বন্ধাকবি অকণমান আৰু লৈছোঁ তিয়ঁহ বেছ এইখিনিয়ে আৰু তাৰপিছত ইভিনিঙত মই একো নাখালোঁ ডাইৰেক্ট মই ডিনাৰ কৰিলোঁ 8টা বজাত ডিনাৰত আছিলে দুপৰীয়াৰে পনীৰ আৰু এইটো বেচন আৰু অ'টছ দি বনাইছোঁ কেপচিকাম পিঁয়াজ আৰু অকণমান নিমখ দিছোঁ চিলা হয় এইটো বহুত হেল্ডি হয় তো এইটোৱে বনাই খালোঁ আজি নাইট ড্ৰিংক বনালোঁ লিপটন গ্ৰীণ টি জিৰা ৱাটাৰ আৰু অকণমান নেমু চেপি লৈছোঁ টেষ্টৰ বাবে নো ৰাইচ চেলেঞ্জৰ আজি ছেকেণ্ডটো দিন মোৰ খুব সুন্দৰকৈ গ'ল আৰু কি খালোঁ আপোনালোকক দেখুৱালোৱে আৰু এয়া মোৰ ৰাতিৰ ড্ৰিংক জিৰা ৱাটাৰ লগতে লিপটন গ্ৰীণ টি এপেকেট আৰু নেমু চেপি লৈছোঁ আৰু এয়া 30 ডেইজৰ মই কমপ্লিট ডেইলি মানে ভ্লগ দিম আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবোৰ চাই ভাল লাগি থাকে তেন্তে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড থেংক ইউ ফৰ ৱাচিং